হেল্ল' এভৰিৱান, আজি 8 তাৰিখ আৰু আজি মোৰ আছিলে ডকুমেণ্ট ভেৰিফিকেশ্যন এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত। আজি তাৰ বিষয়ে মানে যিখিনি এক্সপিৰিয়েঞ্চ হ'ল মোৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ তাৰ বিষয়ে আপোনালোকক অলপমান জনাম। যিসকলৰ অহাকালি আছে ডকুমেণ্ট ভেৰিফিকেশ্যন এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত নাইবা বেলেগ ডিপাৰ্টমেণ্টৰে হওক, আপোনালোকে অলপমান আইডিয়া হ'ব কি কি ডকুমেণ্ট নিব লাগে আৰু কোনখিনি ডকুমেণ্ট মানে নিনিলেও হয়, আৰু যিখিনি টাইম দিয়া থাকে যে 10টা বজাৰ পৰা 4টাই হওক 3টাই হওক, তো আপোনালোকে 10টা বজাতে যাব লাগে নে 2-3টা বজাত গ'লেও হয়, মানে সেইখিনি বিষয়তে মই আপোনালোকক অৱগত কৰাম। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিখন নটিছত উল্লেখ আছিলে ডকুমেণ্ট, সেইখিনি ডকুমেণ্টে তেওঁলোকে বিচাৰিছে। এক্সট্ৰাকৈ একো পাছপৰ্ট চাইজ ফটোৱে হওক বা ID প্ৰুফে হওক সেইবিলাক বিচৰা নাই। যদি কোনোবাই এক্সট্ৰাকৈ দিব বিচাৰে সেইখিনি তেওঁলোকে ৰাখি থৈ দিছে, জেৰক্স যিখিনি কপি, আৰু বাকী এনে তেওঁলোকে বিচৰা নাই। যদি মানে যিখিনি ডকুমেণ্ট দিছিলে মানে মেনশ্যন কৰিছিলে নটিছখনত, সেইখিনি দিলেও হৈ যায়। বাকী আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত এটা ভাল কৰিছিলে যে কেণ্ডিডেটো বহুতখিনি আছিলে, গতিকে কাউণ্টাৰ ৱাইজ কৰি দিছে। মানে 40টা কাউণ্টাৰ আছিলে, তাতে আজি 1000জনৰ 25জনকৈ এটা কাউণ্টাৰত ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছে। কিছুমান কাউণ্টাৰত অলপ সোনকালে হৈ গৈছে, তাত অলপমান সোনকালে মানে ভেৰিফিকেশ্যনটো কৰিছে, কিছুমান কাউণ্টাৰত অলপমান শ্ল' হৈছে। এইখিনিয়ে আছিলে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা। বাকী সময়টোৰ কথা হ'ল, আপোনালোকে বেছি দৌৰা দৌৰি কৰিব নালাগে। যদি কাৰোবাৰ মানে কিবা অলপ অসুবিধা আছে, 4টা বজালৈকে তেওঁলোকে কেণ্ডিডেটজন নহালৈকে মানে ৰখি থাকিব। আৰু আজি তাত বহুতবাৰ কৈ দিছে, এনাউন্স কৰিছে যে যিসকল কেণ্ডিডেট আহিব বাকী আছে তেওঁলোকৰ বাবে যোনটো কাউণ্টাৰত পৰিছে, মানে টেবুল নাম্বাৰত পৰিছে, সেই টেবুল নাম্বাৰৰ যিজন অফিচাৰে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি আছিলে তেওঁ ৰৈ দিছে 4টা বজালৈকে। 4টা বজাৰ আগত যিহেতু টাইমটোৱে উল্লেখ আছিলে যে 4 বজালৈকে হ'ব, গতিকে 4টা বজালৈকে তেওঁলোকক সময় দিছে। আৰু বেছি দৌৰা দৌৰি কৰিব নালাগে, 10টা বজাত গৈয়ে বহুতখিনি সময় মানে ৰখিবও নালাগে। আৰু বেলেগ ডিপাৰ্টমেণ্টবিলাকৰো ঠিক তেনেকুৱাই হ'ব। আৰু যিকোনো ডকুমেণ্ট মানে নিব নালাগে, যিখিনি মেনশ্যন আছে সেইখিনি লগত লৈ গ'লেই হ'ব। এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক অৱগত কৰালোঁ। আশা কৰোঁ আপোনালোকৰ অলপমান সুবিধা হ'ব এই ভিডিঅ'টোৰ দ্বাৰা। ধন্যবাদ।